এটা কথা কৈছিলে তেওঁ যে আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকে ধৈৰ্য ধৰিব লাগিব, ধৈৰ্য নধৰিটো নহ'ব, আমি মানুহে। আপোনালোকে भिडिअ नायगिरि रायजो राजा बयखौबो दिनैनि बे धीरेन बसुमतारी इउटुब चेनेलाव आरोबाव फिनखे फरायना लाबावबाय। रायजो राजाफ्राथ' टाइटेल एबा थाम्बनेलाव नायनानै एसेबाबो बुजिखाबाय जानांगौ आं सोरनि सायाव दिनै मा भिडिअ लाबोदों। आंनि सावरायनो गोनाङा बेसो, जोंहा दिनैनिफ्राय साननै सानथामनि सिगाङाव जोंहा एलिजा बर' आब'खौ आसामिसफोरनि मोनसे बैसागु प्रग्रामाव लिंहरदोंमोन, जाहाथे बिथांखौ बै बैसागु प्रग्रामाव लिंहरनानै रायजो राजा एबा बे जायगानि हारसानि सानैसो सुबुंफ्रा जोंहा एलिजा बर' आब'खौ गोबां लासिं सिं फोनांदों। बेनि सोमोन्दै आं दिनै एसे भिडिअ लाना फैबाय, जाहाथे भिडिअखौ नायग्रोदो, बेनि उनाव सावरायगोन। এটা কথা কৈছিলে তেওঁ যে আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকে ধৈৰ্য ধৰিব লাগিব, ধৈৰ্য নধৰিটো নহ'ব, আমি মানুহে। আপোনালোকে এইটো যোনটো নহয়, আপোনালোকে যোনটো নেকি? আপোনালোকেতো যোনটো নহয়। গতিকে আমি মানুহ হিচাপে ধৈৰ্য ধৰি আমি আগুৱাই যাব লাগিব, এই কথাখিনি তেওঁ কৈছিলে। কিন্তু সেইটোকে কিছু গোটেইখিনি নহয়, দুই এটা ব্যক্তিয়ে তাকে আমাক কিয় যোনটো সজাব লাগে, আমিতো যোনটো নহয়, ইলিচাই কিয় যোনটো ক'ব আমাক, এই কথাটো অলপ বেছিকৈ ক'ব ধৰিছে। গতিকে সেইটো নকৰিব। তেওঁ মানে কৈছে যে আমি যোনটো নহয় মানুহ হিচাপে এক্সাম্পলহে তেওঁ দিছিলে। গতিকে ইয়াকে দুই এজন ব্যক্তি অলপ বেছিকৈ কোৱা বুলি আমি দেখিবলৈ পাইছোঁ। গতিকে ইয়াৰ পৰা সাৱধান হওক। দুই এজন ব্যক্তি সমাজত সেনেকুৱা থাকে, ইয়াৰ পৰা আমি সাৱধান হৈ কাম কৰিব লাগিব। আৰু মই আমাৰ শিল্পী সমাজক, গায়ক গায়িকাক মই অনুৰোধ জনাইছোঁ, বাদ্য বাজনা বজোৱা মানুহখিনিক মই অনুৰোধ জনাইছোঁ, যাতে য'তে নাযাওক কিয় নিজৰখিনি নিজে ভালকৈ গীত পৰিৱেশন কৰি পেলাই ৰাইজক এনেকৈ সন্তুষ্ট দিব পাৰিম, সেই হিচাপত কাম কৰি আহক। দুই এজন ব্যক্তিয়ে কিছু ভাল বেয়া কথা ক'ব, এইবিলাক আওকাণ নিদিব। যদি বেছিকৈ যদি কিবা কৰিব বিচাৰে, তেতিয়াহ'লে যিসকল কমিটিয়ে নিব, সেই কমিটিয়ে সম্পূৰ্ণভাৱে দায়িত্ব লৈ পেলাই সুৰক্ষা দিয়াটো মই বিচাৰোঁ। আৰু আমাৰ বড়ো চিনি আৰ্টিষ্ট এছ'চিয়েশ্যনৰ পৰা যে আমাৰ সেইটোৱে অনুৰোধ, সকলোৱে যাতে ভাল সুৰক্ষা দিয়ে। আমি যেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়া হাতক আনিলে আমাৰ বড়ো সমাজত কিমান সন্মান দিয়ে, জুবিন গাৰ্গ হাত আমাৰ বড়ো সমাজত কিমান গীত গোৱা ৰেকৰ্ড আছে, বড়োৰ কিমান গীত গাইছে তেওঁলোকে, আমি সন্মান জনাওঁ। গতিকে তেওঁলোকক আমি যেনেকৈ সন্মান জনাইছোঁ, আমাৰ প্ৰত্যেকটো শিল্পীকে আমি সন্মান জনাব লাগিব। এই ইলিচা বড়ো, নিতামণি, চলিখা মেডাম, বিগ্ৰাই ব্ৰহ্ম সকলোৱে আমাৰ বড়ো সমাজৰ শিল্পী সমাজত বড়োসকলৰ কাৰণে সংস্কৃতি জগতত অত্যন্ত অৰিহণা আছে তেওঁলোকক লৈ আমাৰ বড়ো সমাজে যথেষ্টখিনি গৌৰৱান্বিত আমি হওঁ। তেওঁলোকে আমাৰ বড়ো সমাজৰ এজন সম্পদ হয় তেওঁলোকে। গতিকে তেওঁলোকক যদি ভাল বেয়া যদি এনেকুৱা ব্যৱহাৰ কৰা যদি দেখা পায়, আমাৰ বড়ো সমাজে মাত্ৰ নহয়, বিভিন্ন জাতি জনগোষ্ঠীয়ে দুখ পায়। গতিকে আমাৰ বড়ো হিচাপেতো বড়োসকলে কিন্তু বেছিকৈ দুখ পায়। ইয়াৰ কাৰণে সকলোৱে ভাল দিশে নিয়ক, সেইটোকে মই কামনা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ। ধন্যবাদ। মাতি নিছিলে, তাত তেওঁক যেনেকৈ আদৰ কৰিব লাগে সেইখিনি মানে তেওঁক আদৰ পোৱা নাই বুলি আমি শুনিবলৈ পাইছোঁ, কিমান হয়তো আমি দেখিবলৈ পোৱা নাই। আৰু তাৰপিছত মানে তেওঁক যেতিয়া গীত গোৱা সময়ত তেখেতক অন্তত যিসকল কমিটিৰ দুই এজন দায়িত্ব আছে, যিসকল তাতে মঞ্চত আছে, তেওঁলোকে তেখেতক সহায় কৰিব লাগে। বৰঞ্চ তেওঁক মানে অলপ অধৈৰ্য নিচিনাহে কৰা যেন আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতেও কৈছে, আৰু আমি যিটো মঞ্চত ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ সেনেকৈয়ে দেখা পাইছোঁ। গতিকে আমাৰ কমিটিয়ে নাই বুলিও 50 জন 60 জন 30 জন ব্যক্তি থাকে, তাৰে মাজত এজন দুজনৰ মনটো সমান নহয়, তেওঁলোকে হয়তো বেলেগ বেলেগ ক'ব পাৰে। এইটোৰ কাৰণে আমি গোটেই কমিটিয়ে ইয়াক ৰিস্ক ল'ব লাগে বুলি মই ভাবোঁ। গতিকে মই আশা কৰিছোঁ অনাগত দিনত যাতে সেই ভুলটো যাতে নহয়, ভৱিষ্যতে ক'তো জেগাত সেইটো নহয়, সেইটো আমি বিচাৰিছোঁ। আৰু ময়ো এজন সাধাৰণ মানে ব্যক্তি হিচাপে আৰু সাংস্কৃতিক বিভাগত ময়ো সৰুৰ পৰাই কাম কৰি আহি আছোঁ যিমানখিনি পাৰোঁ। এই হিচাপত মই এতিয়া বড়ো চিনি আৰ্টিষ্ট এছ'চিয়েশ্যনতো মই ভেৰগাঁও জিলাৰ এজন সাধাৰণ সম্পাদক, মই 6 বছৰ মই কাম কৰি আছোঁ। আৰু ইলিচা বড়োৱে আমাৰ ভেৰগাঁও জিলাৰে এজন ছোৱালী হয়। লগতে মই কেন্দ্ৰীয় কমিটি বড়ো চিনি আৰ্টিষ্ট এছ'চিয়েশ্যনৰো মই এজন সম্পাদক হয়। এই হিচাপত আমাৰ বিছা যাক কয় বড়ো চিনি আৰ্টিষ্ট এছ'চিয়েশ্যন, এই বড়ো চিনি আৰ্টিষ্ট এছ'চিয়েশ্যনে ইয়াকে লক্ষ্য ৰাখি পেলাই আজি কাম কৰি আছে যে যাতে আমাৰ যিকোনো কালচাৰ লাইনত যিমানখিনি চিনেমাই হওক বা গীততে হওক বা এলবামতে হওক, যিকোনো
কামত যাহাতে ভাল দিশেৰে যাহাতে সেইবিলাক কৰে, ভাল নাটকবিলাক লিখে, ভাল স্ক্ৰিপ্টবিলাক লিখে, ভাল গীতবিলাকক লিখে, যাতে যিটো স্ক্ৰিপ্ট, যিটো নাটক, যিটো চিনেমা তাৰ জৰিয়তে যাতে আমি সমাজ ব্যৱস্থাটো আমি ভাল কৰিব পাৰোঁ, এই হিচাপত আজি বিচাৰে নজৰ ৰাখি পেলাই কাম কৰি আছে। গতিকে আমাৰ বিচাৰে আজি ইলিচা বড়োৰ কি হৈছে সেইটোকো নজৰ ৰাখি আছে। গতিকে এই বুলি যে আমি ইলিচাক মানে ইলিচাৰ যে দুখ নাই সেইটো আমি ক'বলৈ খোজা নাই, আমি দুখ আছে বুলিও কোৱা নাই। গতিকে আমি স্পটত আমি যাবলৈ পোৱা নাই। কিন্তু আজি ইলিচাৰ আজি হৈছে তাৰ আগত আপোনাৰ দিগন্ত ভৰালী তেওঁ ডাঙৰীয়া তেওঁ আমি দেখিবলৈ পাইছোঁ, কাৰোবাক জুবিন দাকো আমি ক'ৰবাত দেখিবলৈ পাইছোঁ এনেকুৱা। আৰু সিদিনাখনেও এই আমাৰ কোনোবা এজন কিবা এজন গায়িকা আমি দেখিবলৈ পাইছোঁ পশ্চিমবংগৰ ক'ৰবাত আহি পেলাই গীত গোৱা তেখেতক। रायजो राजाफोर बे जाथायनि सायाव आं जेबो भिडिअ लाबोआखैमोन, नाथाय दिनै मोनसे भिडिअ लाना फैबाय। रायजो राजाफ्रा जाहाथे भिडिअखौ नुनानै बुजिखाबाय जानांगौ। आंनि बुंनाया बेसो, जोंहा सासे एसेबां गिदिर बयजोंबो सिनायजानाय सासे मोजां मेथाइ खनगिरि एबा सिंगारखौ लासिं सिं फोनांनाया बे जोबोद गाज्रि जादों। मानो होनोब्ला जोंबो बर' हारिनि जानानै गोबां दुखु मोनदों। नाथाय मा खालामनो ना, जोंनि बर' हारिनि रायजो राजाफ्रा सोरबा सासे आसामिसनि एबा बबेबा मोनसे गुबुन हारिनि मेथाइ खनगिरि एबा सिंगारखौ लिंहरोबा एसेबां मोजाङै बेबहार एबा मोजाङै अनसायनानै जोङो बिदाय हरो। नाथाय गुबुन हारिनि रायजो राजाफ्रा माब्लाबाबो जोंनि बर' हारिनि सोरबा सासे सुबुंनि सायाव मोजां मोननाय गैया एबा मोजाङै अननाय गैया। बेनि थाखायनो जोंनि बर' हारिनि रायजो राजाफोरखौ अरायसम गुबुन हारिनि मानसिफ्रा गाज्रि मोनो। बेनि थाखायनो सिं जानानैब्लाबो जोंनि बर' हारिनि मेथाइ खनगिरि आदा आब'मोनखौ जाहाथे आं बुङो, जाहाथे नोंथांमोना बबेबा मोनसे बैसागु प्रग्राम एबा माबा मोनसे प्रग्रामाव थांनानै नोंथांमोना जाहाथे एसे एनै गाज्रि बुंजाब्लाबो नोंथांमोना जाहाथे बै जायगायाव जेबो बिसोरजों अबजेक्सन एबा नांलाय खमलाय खालामाबासिनो नोंथांमोना मोजाङै बे जायगायाव प्रग्राम खालामना फैबानो जायो। आंनिफ्राय बेखिनिखौनो बुंबाय आरो बारा गोबाव खालामला दिनैनि भिडिअखौ बेखिनियावनो दोनथ'नाय जाबाय। गोजोन्थों।